বন্ধুসকল, যদি আপুনি গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট 2026ৰ বাবে অনলাইন আবেদন কৰিছিলে, তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ আপডেট লৈ আহিছোঁ। কিয়নো গুৱাহাটী হাইকোৰ্টে জুডিচিয়েল এছিষ্টেণ্ট পষ্টৰ ৰিটেন এক্সামিনেশ্যনৰ এডমিট কাৰ্ড অফিচিয়েলি ৰিলিজ কৰি দিছে। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে এই এডমিট কাৰ্ড কিদৰে ডাউনলোড কৰিব, লগতে ইয়াৰ এক্সাম প্ৰচেছ, এক্সাম পেটাৰ্ণ আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছৰ বিষয়ে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল পায়, এটা লাইক কৰি বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, প্ৰথমে আমি জানি লোৱা হওক ইয়াৰ ইম্পৰ্টেণ্ট ডেটখিনি। জুডিচিয়েল এছিষ্টেণ্ট পষ্টৰ এডমিট কাৰ্ড মুকলি কৰিছে 25 মে' তাৰিখে। লগতে ইয়াৰ এক্সাম অনুষ্ঠিত কৰা হ'ব 31 মে' তাৰিখে, অৰ্থাৎ অহা ৰবিবাৰে। ইয়াত মুঠ ভেকেঞ্চি আছে 8টা। এতিয়া বহুত কেণ্ডিডেটে সুধি আছে যে আপোনালোকে এই এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব। বন্ধুসকল, এই এডমিট কাৰ্ড ডাউনলোড কৰা প্ৰচেছটো একেবাৰে সহজ। প্ৰথমতে আপোনালোকে তলত ডিছক্ৰিপশ্যন বক্সত আমাৰ অফিচিয়েল ৱেবছাইট anycareer.in ভিজিট কৰিব। তাত আমি এডমিট কাৰ্ড ডাউনলোডৰ লিংক দিয়া আছে। আপোনালোকে এই লিংকত ক্লিক কৰি অফিচিয়েল ৱেবছাইটত ৰিডাইৰেক্ট কৰিব। তাৰপিছত নিজৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ এণ্টাৰ কৰি কেপচাৰ ফিল আপ কৰি নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে এক্সাম চেণ্টাৰলৈ যাওঁতে এডমিট কাৰ্ডৰ লগতে কিন্তু আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড বা ভেলিড ফটো ID নিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া জানো আহক ইয়াৰ এক্সাম পেটাৰ্ণৰ কিছুমান কথা। জুডিচিয়েল এছিষ্টেণ্টৰ ৰিটেন এক্সামিনেশ্যনটো হ'ব আপোনাৰ OMR বেছড, য'ত আপোনাৰ এক্সামৰ ডিউৰেশ্যন হ'ব 2 ঘণ্টা আৰু কুৱেশ্যন আহিব ইংলিছ লেংগুৱেজ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, ৰিজনিং আৰু আছামিজ লেংগুৱেজৰ পৰা। ইয়াত এটা খুব ইম্পৰ্টেণ্ট কথা আছে যে আছামিজ লেংগুৱেজটো এটা কোৱালিফাইং নেচাৰ হয়। এই ছেকশ্যনত মুঠ 20 মাৰ্ক থাকিব আৰু কোৱালিফাইং কৰিবলৈ কমেও 4 মাৰ্ক অৰ্থাৎ 40% মাৰ্ক লাভ কৰিব লাগিব। কিন্তু আছামিজ ছেকশ্যনত পোৱা নাম্বাৰ ফাইনেল মেৰিট লিষ্টত গণনা কৰা নহ'ব। লগতে এটা বিশেষ কথা মন কৰিবলগীয়া যে এই এক্সামত নেগেটিভ মাৰ্কিং আছে। প্ৰতিটো ভুল উত্তৰৰ বাবে 0.25 মাৰ্ক ডিডাক্ট কৰা হ'ব। এতিয়া বহুতৰে মনত কুৱেশ্যন আহে যে ৰিটেন এক্সামিনেশ্যন পাছ কৰাৰ পিছত কি হ'ব। বন্ধুসকল, ৰিটেন এক্সামিনেশ্যন ভাল পাৰফৰ্মেঞ্চ কৰা কেণ্ডিডেটসকলক ইণ্টাৰভিউ বা ভাইভা টেষ্টৰ বাবে শ্বৰ্টলিষ্টেড কৰা হ'ব। ভেকেঞ্চিৰ 3 গুণ কেণ্ডিডেটকে ইণ্টাৰভিউলৈ মাতিব। ইণ্টাৰভিউ বা ভাইভাত কোৱালিফাই কৰিবলৈ কেণ্ডিডেটে কমেও 12 মাৰ্ক আউট অফ 20 অৰ্থাৎ 60% নম্বৰ লাভ কৰিব লাগিব। এই মিনিমাম মাৰ্ক নাপালে ফাইনেল চিলেকশ্যনৰ বাবে কনচিডাৰ কৰা নহ'ব। বন্ধুসকল, এতিয়া চাওঁ আহক ফাইনেল চিলেকশ্যন কেনেকৈ কৰা হ'ব। ফাইনেল মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব আপোনাৰ ৰিটেন এক্সামিনেশ্যন আৰু ইণ্টাৰভিউ ভাইভাত পোৱা মাৰ্কৰ ওপৰত ভিত্তি কৰি। বন্ধুসকল, আশা কৰোঁ আপোনালোকে আমাৰ আজিৰ ভিডিঅ'টো ভাল পালে আৰু এনেকুৱা ধৰণৰ চাকৰি খবৰ আৰু বিভিন্ন ধৰণৰ আপডেট পাই থাকিবলৈ আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট কেৰিয়াৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বিভিন্ন ধৰণৰ চৰকাৰী আৰু প্ৰাইভেটৰ জব আপডেট পাবলৈ আমাৰ অফিচিয়েল ৱেবছাইট anycareer.in ভিজিট কৰিব।